বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি ক'ত গৈ আছোঁ গম পাইছে, আজি টিচাৰ ডে হয়। চ' আমি স্কুললৈ গৈ আছোঁ, যিহেতু পঢ়া শুনাটো সামৰিলোঁ আৰু কলেজৰ পৰা ওলালোঁ, স্কুলৰ পৰা ওলালোঁ। আৰু টিচাৰ ডে বুলি ক'লেনো কি স্কুলখনলৈ চবৰে মনত পৰে। আৰু শুনিছোঁ স্কুলত বোলে এবাৰ বাহিৰৰ ল'ৰা ছোৱালী সোমাব নিদিয়ে, তথাপিতো গৈ চাওঁ, হয়তো দিবও পাৰে। কাৰণ যিহেতু আমাৰ স্কুলৰ ছাৰ বাইদেউসকল সঁচাকৈ বহুত বেছিয়ে ভাল। তেন্তে যাওঁ ব'লক। আৰু ওলাই আহিছে আৰু যাব এতিয়া। এই দুটা আছোঁ বাৰু, সেইটো থাকেই বাৰু, সেইটো থাকেই। আৰু ই আছে। এতিয়া আমি যাম স্কুললৈ। আমি ভাবিছোঁ আজি আমি যিখিনি ল'ৰা ছোৱালী স্কুলৰ পৰা ওলাই গ'লোঁ, গোটেইখিনি নহয়, গোটেইখিনি হ'লেতো বহুত হ'ব। আমাৰ যিকেইটা লগৰ আমি স্কুলৰ পৰা ওলালোঁ, সেইকেইটাই মিলি ছাৰহঁতক কিবা এটা উপহাৰ দিওঁ। মানে বেছি দামী নহয়। আৰু এইটো যে ছাৰহঁতক আমি কিবা এটা সেইটো বুলি নহয়, এনেই মন গৈছে দিবলৈ। কাৰণ কেলৈ আমিতো টিচাৰ ডেটো পাতিব পৰা নহয়। আৰু যিহেতু আমাৰ টিচাৰ ডে বুলি ক'লেনো কাৰণো হেৰি নহয়, তো আমি ভাবিছোঁ ছাৰহঁতক আজি কিবা এটা দিওঁ যি পাৰোঁ। লগতে স্কুলৰ দিনৰ কথাই বেলেগ আছিলে। মোক আৰু লগৰবোৰৰ লগত ধেমালি কৰা, ফূৰ্তি কৰা, সেই স্কুলৰ দিনৰ কথাবোৰে বহুত বেলেগ আছিলে। স্কুলৰ দিনত আমি গোটেই লগৰখিনি একেলগে আছিলোঁ, মানে কিবা এটাই ভাল লাগিছিলে। কাৰণ কাৰো হাতত ফোন নাছিলে। এটা টাইম আছিলে, এইটো টাইমত আমি যাম আমুকত ফুৰিবলৈ, তামুকত ফুৰিবলৈ। এতিয়া যেতিয়াৰ পৰাই ফোন বোলা বস্তুটো হ'ল, ভালো হৈছে বাৰু। কিন্তু ফোন বোলা বস্তুটো হোৱাৰ পৰা যদি আমি ফোন কৰোঁ আহি পিনে তই গেম খেলি আছোঁ, নাহোঁ এতিয়া, হেন তেন, এইবোৰ বহুত কিবা কিবি কথা মানে। আৰু এতিয়া আমি স্কুললৈও যাবলৈও ফোন কৰি থাকিবলগীয়া হৈছে। ইয়াকতো মই 5বাৰমান ফোন কৰিছোঁ, সেইটো ক'বই নালাগে। এতিয়া ফোন কৰি থাকিবলগীয়া হৈছে, যাওঁ ব'ল স্কুললৈ সোনকালে ওলাই যাওঁ, ছাৰহঁতক ছাৰহঁতৰ চপা আহোঁগৈ। তো সেইবোৰ বাৰু মানে আগৰ দিনৰ কথাই বেলেগ আছিলে। আগৰ মানে কি স্কুলৰ যিবোৰ দিন আছিলে, ছাৰহঁতৰ মাৰ খোৱা, ছাৰহঁতে যে আমাক পিটিছিলে, যদিও মানে সেই অকণমানি লাঠি এডাল লৈ পিটিছিলে আমাক, কিন্তু সেই অকণমানি লাঠিডাল লৈ আমি বহুত বেছিয়ে ভয় কৰি আছিলোঁ। আৰু এতিয়া যদি আমাৰ ৰদ এডাল লৈ কোনোবাই মাৰিবলৈ আহে, তেতিয়া আমি কি কৰোঁ, মাৰিছা, আৰু আমিও মানে লাগি যাওঁ। আৰু অকণমানি লাঠি এডাললৈ ভয় কৰিছিলোঁ। কাৰণ সেই দিনবোৰৰ কথাই বহুত বেলেগ। তো যাওঁ বোলক স্কুললৈ। আৰু অলপমান দেখুৱাম আজি, বেছি ভিডিঅ'টো বেছি হেৰি ভিডিঅ' নহয়, তেন্তে চাই থাকক। আৰু তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এতিয়া আমি মানে ছাৰহঁতক কিবা এটা প্ৰেজেণ্ট দিওঁ বুলি ভাবিছোঁ। চ' প্ৰেজেণ্টটো আনিব গৈ আছোঁ। কি দিম কি কথা আপোনালোকে গম পাব। আৰু এতিয়া মই স্কুটিখন লৈ যাম। আৰু আমি গোটেইখিনিয়ে মিলি দিছোঁ মানে, আমি গোটেইখিনিয়ে মিলি প্ৰেজেণ্টটো দিছোঁ। যি দিছোঁ মানে যিমান পাৰিছোঁ তাকে দিবলৈ চেষ্টা কৰিছোঁ ছাৰহঁতক। চ' এতিয়া আমি আহি পালোঁহি দেৰগাঁও। আৰু দেৰগাঁও মানে এতিয়া গোপালদাৰ ওচৰত গৈ আছোঁ। কাৰণ কেলৈ গোপালদাৰ ওচৰলৈ গৈ আছোঁ, পইচা 1000 আনিবলৈ। মই যিমান পইচা আনিছিলোঁ কমি গ'ল। কাৰণ ভাবিছোঁ ছাৰহঁতক দিবলৈ ওলাইছোঁ যে ভাল বস্তুৱে দিওঁ। তো গঁড় এটা কিনিছোঁ কাঠৰ, সেই গঁড়টো 2000 টকা লৈছে। এতিয়া যাওঁ গোপালদাৰ ওচৰৰ পৰা পইচা লৈ লওঁ 1000মান, আৰু যাম স্কুল যাম, তাৰপিছত ছাৰহঁতক দিমগৈ। ইয়াৰ লগতে আহি আছোঁ। আৰু এতিয়া গোপালদা এইখিনিতে থাকে, এইখিনিৰ পৰা গোপালদা নামি আহি পেলাই আমাক পইচাটো দিব, তাৰপিছত আমি যাম আৰু ন। এতিয়া আমি পইচা লৈ মেলি ওলাই গৈছোঁ। পইচা ল'লোঁ আৰু নেদেখুৱালোঁ পইচা পাতি লোৱা, মানে মোৰ অলপ খেলি মেলি হৈ গ'লে ৰাস্তাটো, চ' একো নেদেখুৱালোঁ। এতিয়া চিধা যাম দোকানলৈ, দোকানত গৈ বস্তুটো কিনি ল'ম বাৰু। এই পালোঁ সেই দোকানখন চাই, ইয়াত কি ধুনীয়া ধুনীয়া হাতী বনাই থৈছে। এইবোৰটোৰ ঘোঁৰা হ'ব পাৰে অৱশ্যে, এইবোৰ বহুত বস্তু বনাইছে। আৰু এইখনেই হৈছে দোকানখন, চব হাতেৰে বনায়। চ' এতিয়া আমি ইয়াতে কিবা এটা কিনি লওঁ আৰু, মানে ইমান ডাঙৰকৈ এটা বনাই থৈছোঁ, এইটোকে লওঁ আমি। আৰু মানে ইমান ডাঙৰ কিনিব পৰাটো আমাৰ একো ক্ষমতা নাইকিয়া। চ' এইটোকে কিনো আৰু এতিয়া। বাকী এইবোৰ গড়বোৰৰ দাম কিমানকৈ কৈছিলে? হা, এনেকুৱা এটা কিনিব হ'লে কিমান পৰিব? কিনে যদি এনেকুৱা এটা কিনে বেলেগ আহি হ'লেও, তেতিয়া কিমান পৰিবগৈ? 2300-2400। আমি বাৰু কিবা এটা ডিছকাউণ্টত কিনিছোঁ এইটো আমাৰ কাৰণে, আৰু আপোনালোকো আহিব। অঁ, চ' বহুত বস্তু বনাই দিছে। আৰু আমাৰ দেৰগাঁৱৰ ওচৰতে আছে দোকানখন। আপোনালোকে যদি দেৰগাঁও আহে, তাৰ বাটত দেখিব দোকানখন। চ' কিনি নিব আৰু ইয়াৰ পৰা। 12টা বাজিলে আৰু আমাৰ ইয়াতে বহুত দেৰি হৈ গ'ল। স্কুলত চাগে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল, হয় নাই? বস্তুটো পেক কৰি আৰু লৰালৰিকৈ ইয়াৰ পৰা যাব লাগে স্কুলৰ প্ৰগ্ৰেমলৈ। কাৰণ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল, আৰু বেছি দেৰি প্ৰগ্ৰেম নহয়। কাৰণ আমিতো স্কুলৰ পৰা ওলাই অহা ল'ৰা ছোৱালী, আৰু যিখিনি স্কুলৰ ল'ৰা ছোৱালী সেইখিনি এটা মানে বহুত বেছিয়ে সৰু। কাৰণ 10ৰ ল'ৰা ছোৱালীখিনিও বহুত বেছি সৰু। সেইকাৰণে কোনো বেছি দেৰিলৈকে প্ৰগ্ৰেম কৰিব নিদিয়ে। আৰু সোনকালে আমি সেইকাৰণে প্ৰগ্ৰেমলৈ যাওঁ, বস্তুটো পেক কৰি পেলাই লৈ ল'লোঁ। আৰু এটা পিছত হা চ' এতিয়া যাওঁ চিধা স্কুললৈ। এতিয়া আমি আহি পালোঁহি স্কুলত, আৰু স্কুলত প্ৰগ্ৰেম হৈ আছে। আৰু আমাৰ অহা অলপ দেৰি হ'ল, যিহেতু কেলৈ দেৰি হৈছে আপোনালোকে গম পায়। ফটো আহি আছে। আৰু ছাৰ ফটো কৰিম আৰু ছাৰ ফটো কৰিম আৰু ছাৰৰ লগত ফটো কৰি মাৰি ল'লোঁ। আৰু এতিয়া প্ৰগ্ৰেম আপোনালোকক দেখুৱাম, প্ৰগ্ৰেমো দেখুৱাম আপোনালোকক। এতিয়া মানে কি আমি কিবা এটা দিব লাগিছোঁ যেন, সেই বস্তুৰ কাৰণে লাগি আছোঁ। আৰু সিহঁতি মানে স্কুলৰ দিনৰ কথাই বেলেগ। আৰু মানে এতিয়া স্কুলৰ যিখিনি ইউনিফৰ্ম পিন্ধি আছে, সেইখিনি লেভেলটো কেনেকুৱা হৈছে, স্কুলৰ বহুত লেভেল। চ' স্কুলৰ দিনৰ কথাই বেলেগ। মানে কলেজত যিমানেই নহওক, স্কুলৰ দিনৰ কথাটো একেবাৰে বেলেগ। আৰু
তো আমি আৰু এনেকৈ আৰু ফটো চটো মাৰি ঘূৰি ফুৰিছোঁ আৰু ব্যস্ত হৈছোঁ ছাৰটো বহুত ব্যস্ত হৈ আছে আমি অলপমান ফটো মাৰি ল'লোঁ ছাৰহঁতৰ লগত আৰু ফটোগ্ৰাফী চাই লওক আৰু এতিয়া যাম প্ৰগ্ৰেমৰ জেগালৈ যিহেতু প্ৰগ্ৰেম পূৰা ফটাফটি হৈ আছে প্ৰগ্ৰেম কিন্তু তাত সোমাবলৈ এটা কাৰণে বেয়া লাগিছে এতিয়া আমি স্কুলৰ পৰা ওলাই গ'লোঁ আৰু সেই ল'ৰা ছোৱালী আৰু আমি যদি তাত সোমাই দিওঁ মানে এই ল'ৰা ছোৱালীৰ ফিচিঙা ফিচিং কৰে মানে এইগাল আহিলে আৰু উৎপাত কৰিবলৈ তেনেকুৱা মানে চ' সেইকাৰণে ঘূৰি ফুৰিছোঁ ততে ততে এইটো চাওক আপুনি আমাৰ ছাত্ৰবিলাকৰ ভৱিষ্যত উন্নতি কামনা কৰিছোঁ হ'ল থেংক ইউ আমি এতিয়া যাম ষ্টেজৰ ওপৰলৈ কাৰণ যিহেতু আমি গোটেইখিনিয়ে মিলি ছাৰহঁতৰ কাৰণে কিবা এটা আনিছিলোঁ ছাৰহঁতৰ কাৰণে বুলি নহয় স্কুলত সজাই থ'ব পৰা হয় নহয় অঁ সেইটো এই আনিছোঁ এতিয়া যাওঁ সম্পূৰ্ণ কৰি দিব পৰা নাই কাৰণে দুঃখিত মই ছাত্ৰ ছাত্ৰীসকলক পুনৰ অনুৰোধ কৰিছোঁ আমাৰ সাংস্কৃতিক কাৰ্যসূচী শেষ হোৱাৰ পিছত আৰু এনেদৰে ছাৰহঁতক আমি মানে প্ৰেজেণ্টটো দিলোঁ আৰু ভাবিলোঁ ফটো ডকুমেণ্ট ছাৰহঁতৰ লগত মাৰি লওঁ গোটেইখিনিক একেলগে পাইছোঁ আকৌ কেতিয়াবা পাওঁ কোনো ঠিক নাই চ' ফটো কৰি মাৰি ল'লোঁ আমি হেড ছাৰ আৰু হেড ছাৰৰ লগতো ফটো ডকুমেণ্ট মাৰি ল'লোঁ আৰু এতিয়া অলপমান প্ৰগ্ৰেম দেখুৱাম আপোনালোকক তাৰপিছত আজিৰ ভিডিঅ'টো ইমানতে মই ফিল্ডত দেখিব পাইছে আপোনালোকক কিমান মানুহ আৰু ইয়াতকৈ বেছি মানুহ আছে আমাৰ ভিতৰত ফিল্ডতো বহুত আছে আৰু এয়া বুট মাহ কেইটামান দিয়া হ'ব কমকৈ এইকেইটাই হ'ব লঘু আহাৰ হয় দে নুকুবা প্ৰগ্ৰেম ইমানতে সামৰণি হ'ল প্ৰগ্ৰেম আৰু এতিয়া ময়ো যাম ঘৰলৈ আকৌ আজি ব্লগটো চাই যদি ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ভিতৰত প্ৰগ্ৰেম হৈ আছে অকল মানে কি এইবোৰ লাষ্টৰ ফিনিচিঙত ছাৰ বাইদেউহঁতৰ অলপ নচুৱাইছে আৰু ল'ৰা ছোৱালীবোৰ অলপ নাচিছে চ' আজি ভিডিঅ'টো ইমানতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ৰঙা ছাইডৰ ৰঙাকৈ দেখি আছে তাত গৈ ছাবস্ক্ৰাইব কৰক বুটমাহ খাব গৈ আছে গোটেইখিনি বুটমাহ খাব গৈ আছে এইখিনি বুটমাহ